নমস্কাৰ উজ্জ্বলা হেণ্ডমেড জাৰ্নিৰ এই কাপোৰযোৰ দেখাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই কাপোৰযোৰ হৈ গ'ল যে আপোনালোকক মানে দেখাবলৈ ওলাইছোঁ এইখন চাদৰ হয় তাৰপিছত এটা ব্লাউজ মানে কেনেকৈ হাতত পৰাকৈ ফুলটো দিব পাৰি সেইটো দেখাই আছোঁ মই অলপ পিছতে এই গোটেই সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ মেখেলা ফল চিলাই দিয়া হৈছে এই যে মানে কি ব্লাউজ পিচটো দুভাজ সমানে দুভাজ কৰিব লাগে প্ৰথমতে তাৰ পিছত আকৌ সমানে দুভাজ মানে চাৰি ভাজ কৰিব লাগে কৰি মাজত যিখিনি মানে ৰাউণ্ড হৈ আছে সেইটো সাইডত সেইটো ফালে মানে কি হ'ল মানে পেন্সিলেৰে দাগ দিব লাগে দিলে তাৰ মানে সেইখিনিতে হেৰি কৰিব পাৰি ফুলটো তাৰ সমানে সমানে আঁকিলে হ'ল কিন্তু তেতিয়া কি হয় ব্লাউজটো হাততে মানে হেৰিটো ফুলটো হাততে পৰিব এইয়া দুভাজ কৰিলোঁ আৰু দুভাজ কৰিলোঁ চাৰি ভাজ হ'ল এইখিনিতে তাৰ মানে কি হয় হেৰি কৰিব লাগিব চিন এটা দিব লাগিব পেন্সিলেৰে বা কলমেৰে যি দিলে হ'ল অকমানকে চিনি পাকে দিলে হ'ল তাৰপিছতে তাতে মানে ফুলটো আঁকিলে হ'ল তেতিয়া পুৰা মানে বাহুতে পৰিব হাতত পৰিব আৰু ধুনীয়াকৈ সমানকে আৰু ফুলটো দিছোঁ যে এই ফুলটো চাদৰত মানে পাৰি ঠাইত দিছোঁ তাৰে এই মাজৰ এইখিনি অংশ যিটো মানে চিন দিয়া আছে যে এইখিনিহে তাৰমানে মানে ব্লাউজটো ফুলটো হিচাপে দিছোঁ আৰু এইটো ফুলটো এইটো ভাল লাগিছে যদি লাইক কৰিব দেই